হে এভৰিৱান আসসালামু আলাইকুম। এয়া মই ৰাতিপুৱা দেখিছে নহয় একেবাৰে সোনকালে উঠিছোঁ আজি, কাৰণ আজি আমাৰ স্কুলত আছে মানে ডিব্ৰুগড় ডিষ্ট্ৰিক্টখনৰ যিমানবিলাক মানে জাতীয় বিদ্যালয় আছে তাৰ সকলোবিলাক টিচাৰকে মিটিং এখনৰ কাৰণে ইনভাইট কৰা হৈছে আমাৰ স্কুলত। চ' সেইকাৰণে আমি অকণমান সোনকালে যাব লাগিব। মই পটাপট ওলাই ৰেডি হৈ স্কুললৈ গ'লোঁ আৰু এয়া স্কুলৰ পৰিৱেশ, আমাৰ বাইদেউসকল বহি আছে। তাৰপিছত এইবিলাক আগদিনাখনে চকী বেঞ্চ এইবিলাক ৰেডি কৰা হৈছিলে আৰু তেওঁলোকৰ কাৰণে অহা ব্যৱস্থা কৰি দিয়া হৈছিলে, আহিলে বহিব মেলিব সেইটো কাৰণে। আৰু এইফালে ময়ো অকণমান দেৰি এনেকৈ বহিলোঁ, বহি মেলি কথা বতৰা পাতিলোঁ। এনেকৈ কথা পাতি থাকোঁতে মানে ছাৰে ক'লে যে জুবিন গাৰ্গৰ গান এটা গাওঁ বুলি। তো তেওঁ গান গাইছে, আহকচোন শুনো আমি। তেওঁ ইমান ধুনীয়াকৈ গান গাইছে। তেওঁ আমাৰ স্কুলৰ মানে ভাইচ প্ৰিন্সিপালো, আৰু তেওঁ গানো বিৰাট ধুনীয়া গায়। চ' সেইকাৰণে শুনো আহকচোন। ইফালে আকৌ ছাৰে গান গাই থাকোঁতে মানে ইফালে আমি চব্জি পাচলি কাটিবলৈ আহিলোঁ। যিহেতু মানে মিটিংখনত 1:30 বজাৰ পৰা ষ্টাৰ্ট হ'ব, সেইটো কাৰণে ভাতৰ ব্যৱস্থা কৰা হৈছিলে তাত। তো আমি বনোৱা নাই, মানে চব্জি পাচলিবিলাক কাটি দিলোঁ আৰু ধুনীয়াকৈ। আৰু তেনেকৈ চব্জি পাচলি কাটি মেলি বহি থাকোঁতে এয়া দেখিছোঁ যে মানে আহিবলৈ আৰম্ভ কৰিছে আৰু এয়া টিচাৰসকল। আমাৰ বাইদেউ কেইগৰাকীমান গেটৰ ওচৰতে ৰৈ আছে তেওঁলোকে ৱেলকাম কৰিবৰ কাৰণে, আৰু তেওঁলোকক মানে আনিলে ভিতৰলৈ, আনি মেলি বহুৱালে। এয়া হৈছে আমাৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ। আৰু তেনেকৈ আমাৰ মিটিংখন আৰম্ভ হ'ল। তাৰপিছত আমি মিটিঙত বহিলোঁ, বহি মেলি এয়া হৈছে শেষৰ মুহূৰ্ত। আৰু ইয়াত ছাৰে মানে আকৌ ধুনীয়াকৈ গান এটা গাইছে। এয়া হৈছে শেষ মুহূৰ্ত, আৰু মিটিংখন শেষ হ'ব হৈছিলে, সেইটো কাৰণে ছাৰৰ গান সকলোৱে উপভোগ কৰিলে। তাৰপিছতে আমাৰ মানে দুপৰীয়াৰ ভাত খাবলৈ কাৰণে তেওঁলোকক নিয়া হ'ব। তেওঁৰ গানবিলাক এনেকৈ শুনি থাকিলে কিন্তু মনটো এনেকুৱা